Hi friends, welcome back to my channel. মই পবিত্ৰতে আপোনালোক সকলোকে মোৰ ব্লগ চেনেললৈ স্বাগতম জনাইছো আৰু আমি এটা যাবলৈ ওলাইছো নিতাই পুখুৰীলৈ সাইকেলত আৰু জুনে নাজানে মই কৈ দিও মই বৰ্তমান নিজৰ মাহী ঘৰত আছো আৰু মাহী ঘৰ ক'ত ডিব্ৰুগড় ধেমেচি হয় না মোৰ মাহী ঘৰ আছে ডিব্ৰুগড় ধেমেচিৰ লোকসকলে জুনে মোক চাই আছে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব মাই চেনেল হোপ আপোনালোকে সাপোৰ্ট কৰিব সো যাতে মই ৰাইজ হ'ব পাৰো থ্যাংক ইউ আৰু keep watching my vlog আমি সাইকেলত পেডেল মাৰি মাৰি লাহে লাহে গৈ আছো সো মই ভাইটিৰ লগতে উঠি ললো মই নোৱাৰিছো পেডেল মাৰি দে বেলেগ দূৰ আৰু এইফালে পিছে পিছে প্ৰিয়ংকা আৰু মোৰ ল'ৰাটো আহি আছে বাবৰে ভালো লাগিছে হেয়া ল'ৰাটোক কৈ লৈছো আপুনি ভৰি মেলি দিয়া ভয়ো লাগিছে দে ল'ৰাটোক আজি প্ৰথমবাৰ উঠাইছো মই আগতে গৈছিলো স্কুলত চাইকেল লৈ গৈছিলো বাৰু কিন্তু এতিয়া কি হ'ল নচলাই অভ্যাসটো গ'ল খুব ভাগৰ লাগিছে আধা দূৰ মাৰি ভাইটিক মাতিলো ভাইটিও চাইকেল লৈ আহিছিলে তাক ক'লো চাইকেলখন থোৱা মোক কেৰি কৰি ব'লা চ' এটা বহুত দিনৰ পিছত এটা মজা লগা এক্সপিৰিয়েঞ্চ চ' চাই থাকক কৃষ্ণ পকৰে বিষাই যাব বোলে মায়ে কৈছিলে তাই প্ৰিয়ংকাই নালাগে বুলি ক'লে আকৌ তাই হেনো পকৰে বিষাই যাব ভৰি মেলি দিয়া তই সেই এইফালে তই অকণমান এইফালে আঁতৰি দে সেই লাহে লাহে এটা এইয়া ভৰি মেলি দিয়া কেনেকুৱা লাগিছে বেটা মজা লাগিছে এইয়া নিতাই পুখুৰীলৈ গৈ আছো ন বজাৰ কৰিবলৈ আৰু জেগাবোৰ চাওক এই গোটেই নানা ধৰণৰ গছ গছনি আৱৰা এই জেগাবিলাক ইয়াৰ ধেমেচিৰ গছ গছনি মানে আছে হাবি বুলিয়ে ক'ব পাৰি ন এইবোৰ হাবিয়ে হয় আৰু ভৰি মেলি দিয়া এনেকৈ এইবোৰ হাবি হয় একচুৱেলি হাবিয়ে হয় দেখিছে নাই কেনেকুৱা জেগা শিৱ মন্দিৰ মানুহৰ ঘৰো আছে অকণ আঁতৰি শুন বোলে বাঘ ওলাই বোলে এইবিলাক চব বাঘ ওলোৱা এৰিয়া এতিয়া নাই আৰু কমিছে চ' এখন দলং দেই দলঙত আমাক উঠাব নোৱাৰে তাহাঁতি সেইকাৰণে নামি গৈছোঁ বেলেগ ওখ দলংখন খোজকাঢ়ি যাওঁ নাপাহে ওখ তাহাঁতি দুটা আমাক দাঙিব নোৱাৰে লাহে 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 বাইক আহিছে এইফালে আহা মমি ওচৰত আহা এয়া চাওক মানুহবোৰে জাল পাতি থৈছে মাছ ধৰিবলৈ এখন নৈ হয় গোটেই আগফালৰ পৰা পিছফালে মাহীহঁতৰ সেইখন গোটেই নৈৰে আৱৰা বুলি কয় নে কি জানো নৈৰে মানে বেৰি ধৰিছে চাৰিওফালৰ পৰা আৰু গোটেই জংঘল আৰু ভালো লাগে থাকি পাই কিন্তু ইয়াত থাকিলে আকৌ পৃথিৱীৰ কথা একো ক'ব নোৱাৰে আপুনি ক'ত কি হৈছে একো গম নাপায় নিউজটো লগালেহে গম পায় আৰু ইয়াতে অলপ জিৰণি লৈছোঁ চবেই পানী চানী খাই আৰু ল'ৰাৰ বৰ ডাঙৰ ঘটনা এটা ঘটি গৈছিলে ভাল আমি ভাগ্য পাইছিলোঁ তাৰ একেবাৰে স্পকত ভৰি সোমাই গৈছিলে নহয় একে জোতা ফালি নিলে এয়া দেখিছে নাই এয়া চাওঁ এয়া দেখিছে নাই জোতা একে ফালি নিলে স্পকত চেণ্ডেল এযোৰ পিন্ধা অনাহেঁতেন দিগদাৰ আছিলে গোটেই ভৰিটোৱে কাটি গ'ল হয় ভাগ্যখন ভাল আমাৰ স্পকত সোমাই গৈছিলে আকৌ তাকে ভাগ্যখন ভাল যাতে একো অঘটন নহ'ল আৰু এতিয়া আৰু অলপ সাৱধানে চলাব লাগিব তাই গ'লে আৰু মই অকণ খোজকাঢ়ি যাওঁ ৰাস্তা বেয়া নামি দিছোঁ অকণমান খোজকাঢ়ি যাওঁ কেঁচা ৰাস্তা নহ'লে জাম্পিং একেবাৰে লাহে লাহে দেই ভৰিকেইটা লাহে 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 ভৰিকেইটা সাৱধান দুখ পাবা কিমাননো ঘৰত সোমাই থাকি মই অকণ ওলাই আহিছোঁ আৰু ওলাই আহোঁতে সেয়া বাটত সেয়া ঘটনা ঘটিছে ভাগ্য ভাল তাকে আৰু ভাল লাগিছে এক্সপিৰিয়েঞ্চটো
চ' ব'লক অলপ বজাৰ সমাৰ কৰোঁ। তাত ইমান ডাঙৰ হেৰি নহয় আৰু এনেই চেণ্টাৰ এটা, অলপ বজাৰ চজাৰ কৰোঁ, মিঠা চিঠা অকণ কিনোগৈ। মোৰ এনিভাৰ্চাৰী আহি আছে, কাইলৈ মই মাহী ঘৰৰ পৰা গুচি যামগৈ। চ' ভাবিছোঁ অলপ মিঠা চিঠা আনি মহাহঁতক পাৰ্টি চাৰ্টি অকণমান দিওঁ, সেই বুলিয়ে, নহ'লে এনেকৈ অহা নহয়। আৰু সেয়াই আৰু সেইখিনিয়ে কথা, সেইকাৰণে ওলাই আহিছোঁ বজাৰলৈ। ব'লক ন, গৈ পাই আপোনালোকক দেখাই। সেইফালে সৰিয়হ খেতি লগাইছে, জুম চুম নকৰোঁ আৰু হ'ব, সৰিয়হ খেতি চবেই দেখিছে আৰু। এইখনে নিতাই পুখুৰী চেণ্টাৰখন। প্ৰিয়ংকা আগে আগে গৈ আছে, আমি তিনিটা পিছে পিছে চাই গৈ আছোঁ কি কিনো আছে কি কিনো নাই, যিহেতু মই প্ৰথমবাৰ আহিছোঁ। আৰু এইফালে চাওক, মানুহে বেংকত মাস্ক চাস্ক নিপিন্ধাকৈ লাইন লৈ আছে, কেতিয়া যে বুজিব। এয়া এইফালে হৈছে নিতাই পুখুৰী টেম্পু ষ্টেণ্ডটো, ইয়াৰ পৰাই ডিমৌলৈকে কমিউনিকেশ্যন হয়। নন আৰু ভাইটিয়ে দুয়োটাই চাইকেল লৈ ভাল মিলিছে, মোমায়েক ভাগিনীয়েক। 99 ষ্ট'ৰত আহিছোঁ, কিনো পাওঁ চাওঁচোন। বজাৰ কৰি ভোক লাগি গ'ল। চ' নিতাই পুখুৰী এখন মিনি ৰেষ্টুৰেণ্টত সোমাইছোঁ। ৰেষ্টুৰেণ্ট নহয়, এই ফাষ্ট ফুডৰ দোকান। চাও খাই যাওঁ, কাৰণ বহুত দূৰ যাব লাগিব, চ' ভোক লাগি যাব। আৰু সেয়া এনিভাৰ্চাৰী মিঠাই কিনিলোঁ, মাহীহঁতক পাৰ্টি দি থৈ যাওঁ যোৱাৰ আগে আগে ন। মোলৈ গিফ্ট ৰেডি কৰিবি আকৌ, গিফ্ট ৰেডি কৰিবি ন, গিফ্ট নিদিয়াকৈ পাৰ্টি খাবলৈ পাব নেকি আকৌ, হয় নাই? মাৰিছে খক হ'লে মোৰ দুখ নাই, কিন্তু প্ৰিয়ংকা ৰাণী খোৱাৰ অপেক্ষাত ৰখি আছে, খোৱাৰ অপেক্ষাত। আৰু ঘৰ গৈ মই দেখাম মই কি কি বস্তু আনিলোঁ, কি কি কিনিলোঁ। চব 99 দেই, এটকাও বেছি নহয়। ইমান দূৰ খোজকাঢ়ি খোজকাঢ়ি এটিএমলৈ আহিলোঁ, অহাটো এনেই গ'ল, কেছ চেছ নাই একো। এতিয়া আকৌ খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ। চাইকেলখন এঘৰত ৰাখি আহিছোঁ, এখন চাইকেল ভাইটিয়ে চলাই আছে। তেওঁলোকৰ ঘৰৰ পৰা চাইকেলখন লৈ আকৌ জংঘলৰ মাজেদি যোৱা ষ্টাৰ্ট কৰিম আৰু। কিন্তু বেয়া লাগি গ'ল, ইমান দূৰ খোজকাঢ়ি আহিলোঁ। ঠেত, ভণ্টিয়ে কৈছিলে, মই নুশুনিলোঁ কথা। উপায় নাই আৰু কি কৰিম। বেটা ভাল লাগিছে নাই? ভাল লগা নাই, ভাগৰ লাগিছে হা? ভাগৰটো বহুতেই লাগিছে আৰু বহুত দূৰ বাট যাবলৈ আছে। গৈ থাকোঁচোন খোজকাঢ়ি খোজকাঢ়ি। দুটা অৱস্থা আছে, ভাল মিলিছে মোমায়েক ভাগিনীয়েক।